পংকজ বৰালৈ সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ চেপ্টাৰ 1 ৰ এক্সাম্পল 1 2 উপপাদ্যত কি দিছে উপপাদ্য 1 2 উপপাদ্য 1 2 দিছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r এটা দুটা যোগাত্মক সংখ্যা কৈছে এই দুটা যোগাত্মক সংখ্যা কি দিছে a আৰু b দুটা যোগাত্মক সংখ্যা আৰু দিছে দুটা অদ্বিতীয় সংখ্যা কি দিছে q আৰু r দিয়া আছে তেতিয়া হলে কি হ'ব যাতে a = bq + r ইয়াত কি হৈছে আমি এটা যদি চাও a = bq + r bq + r ইয়াতে চাবলৈ যাওতে আমি এই বস্তুটো পাইছো কেনেকৈ পাইছো চাও দে ইয়াতে যদি আমি চাও এটো ভাজ্য এটো ভাজক এটো ভাগফল এটো বাকি বা ভাগশেষ বাকি বা ভাগশেষ বুলি আমি ক'ব পাৰো এতিয়া চাও দে ভাজকেৰে ভাজ্যক হৰণ কৰিলো ভাজক এটাই ভাজ্যক হৰণ কৰাৰ পিছত কিমান পালো হেটো ভাগফল আৰু এটো হল বাকি এতিয়া এই বস্তুটোকে যদি আমি চাবলৈ যাও ইয়াকে যদি আমি a বুলি কৈ দিও a টো যদি আমি a বুলি ধৰি লও ইয়াক b ৰে আমি হৰণ কৰিছো b টো আমি যদি ভাজক বুলি ধৰি লও q টো যদি আমি ভাগফল বুলি ধৰি লও আৰু r বাকি থকা সংখ্যাটো এটো r হ'ব এইটোকে হৈছে ইউক্লিডছ প্ৰমেয়িকা বুলি কোৱা হয় ইয়াকে কয় a = bq + r এটা ইয়াকে কি বুলি কোৱা হয় ইউক্লিডৰ প্ৰমেয়িকা বুলি কোৱা হয় এতিয়া ইউক্লিডৰ প্ৰমেয়িকা বুলি ক'বলৈ যাওঁতে হেতুত কি আছিল ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকি এটো হল যাৰ তাৰ অৰিজিনালি লটো এই লটোকে আমি ইউক্লিডে কি বুলি দেখাইছিলে a = bq + r এতিয়া চাও আমি ইয়াতে যদি চাবলৈ যাওতে ইয়াতে এটা কন্ডিশন দিয়া হৈছে এই কন্ডিশনটো এটা কন্ডিশনটো কি দিছে 0 <= r <b 0 <= r <b কাৰণ কি আমি যেটো সংখ্যা হৰণ কৰিম ইয়াতে যদি আমি এটা সংখ্যা লওঁ এটা আমি 16 এটা সংখ্যা ললো 16 ক আমি হৰণ কৰিম 3 হৰণ কৰিবলৈ যাওতে এটো 17 ললো 17 আমি 3 হৰণ কৰো 3 হৰণ কৰিবলৈ যাওতে কি হ'ব 3 5 গুণ 15 15 হল 3 5 গুণ 15 হল 15 হোৱাৰ লগে লগে 17 পৰা 15 গলে কিমান থাকিল 2 থাকিলে এটো 2 টো হল বাকি ইয়াতে ভাগফল বুলি কোৱাতে 5 টো হল ভাগফল হল 3 হৰণ কৰিলো হেটো হল ভাজক হল আৰু যোনটো সংখ্যা হৰণ কৰিলো হেটো ভাজ্য বুলি কোৱা হল এতিয়া এতে চাবলৈ যাওতে এই 2 টো ইয়াকে যদি নকৰি পেলাই মই যদি ইয়াতে 18 লওঁ 3 5 * 15 আৰু ইয়াত 3 থাকিলে 3 টো আকৌ বাৰ যাব গতিকে ইয়াতে 3 একবাৰ গৈ আছে গতিকে এই অংকটো আমি এনেকৈ কৰিব আৰু এটো যেটো আমাৰ ভুল হ'ব ইয়াতে হ'ব লাগিব এটো বাকিটো কি হ'ব লাগিব ইয়াতকৈ সৰু হ'ব লাগিব 3 তকৈ সৰু হলেহে তাক বাকি বুলি ধৰা হ'ব যদি 3 সমান বা 3 তকৈ ডাঙৰ হয় কেতিয়াও ই বাকি হ'ব বা ভাগশেষ হ'ব নোৱাৰে গতিকে ইয়াতে যেহেতু 3 টোকে যদি লিখিবলৈ যাওঁ ইয়াতে আমি <= r মানে কিমান 2 বাকিটো ই <= b হ'ব পাৰিব আলটিমেটলি কি হ'ব 3 হ'ব ইয়াতে কি হ'ব পাৰিব এই ইয়াৰ সংখ্যাটো এই ইয়াত থকা মানে য'ত r টো কি হ'ব পাৰিব 0 হ'ব পাৰিব 1 হ'ব পাৰিব 2 হ'ব পাৰিব বা 3 টো হ'ব নোৱাৰিব মানে 3 টো যদি হৈ যায় কাৰণ 3 টো ইয়াত দিয়া হৈ আছে না যদি 3 টো আমি দি দিও তেতিয়ালে 3 টো আহিব নোৱাৰিব গতিকে ইয়াতে আমাক যদি চাবলৈ যাওঁ এটো ইউক্লিডৰ প্ৰমেয়িকা নীতিটোত কি পাব পাৰো a = bq + r য'ত r টো b তকৈ সৰু হ'ব লাগিব সদায় কাৰণ b যদি সমান হয় বা তাতকৈ ডাঙৰ হয় তেতিয়ালে তাক আমি হৰণ কৰিব পাৰিম যদি হৰণ কৰিব পাৰো তেতিয়ালে হেতু ইয়াত নাখাটিব সেই কাৰণে কি দেখুৱাব লাগিব যে r টো সদায় b তকৈ সৰু হ'ব লাগিব মানে ইয়াতে মনত ৰাখিব লাগিব r টো সৰু b টো ডাঙৰ হ'ব লাগিব মানে সদায় এই কন্ডিশনছ থাকিবই লাগিব r টো 0 হ'ব পাৰিব সেই কাৰণে আমি 0 লিখিছো 0 পৰা আহিব পাৰিব 0 হ'ব পাৰিব 1 হ'ব পাৰিব 2 হ'ব পাৰিব যদি আমি ইয়াতে চাওঁ b = যদি 5 বুলি ধৰক আমি ধৰা হল এটো r <= 5 এতে r টো যদি 5 তকৈ সৰু বুলি ধৰা যায় তেতিয়ালে কি হ'ব r = ইয়াত কি হ'ব 0 হ'ব পাৰে 1 2 3 4 লৈকে চাৰিটা সংখ্যা আহিব পাৰিব পাঁচটা সংখ্যা 0 আহিব পাৰিব 1 আহিব পাৰিব 2 আহিব পাৰিব 3 আহিব পাৰিব 4 আহিব কিন্তু 5 টো আহিব নোৱাৰিব 5 টো অহাৰ লগে লগে তাত হৰণ আহি যাব এইটোই হল ইউক্লিডৰ প্ৰমেয়িকা উপপাদ্য 1 2 আৰু আমি যদি এটো ভালকে মনত ৰাখিব পাৰো তেতিয়ালে ইয়াৰ অংকখিনি আমি সুকলমে কৰিব পাৰিম আৰু সেইখিনি মই নেক্সট ভিডিঅত তোমালোকৰ লগত লৈ আহিম যদি ভাল লাগে ভিডিঅটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ